কয়জনী উঠিলে চব এইজনী মাছজনী চব দেখিছে নাই এইজনী চব আকৌ এজনী উঠিলে Hey guys, welcome to my YouTube channel. So guys, আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈছো। আজি guys মই কৰছো ভাইছা। এখন কি নদী দাদা? বুঢ়ীডিহিং। মই বুঢ়ীডিহিঙৰ ওচৰতে আছো আৰু ৰুমটো আমাৰ পিছফালে আছে। ইয়াত আমি কি কৰিছো জানে এই মাছ এতিয়া ডিউটি কৰি থকা অৱস্থাত ঘপককে আহিলো দাদা এজনে মাছ মজাকে ধৰি আছে। ইমানে ধৰিছে আপোনাক দেখাইছো দেই। এই চব মাছ ধৰি দেই কেনেকে না 5 মিনিট মই টানি থাকিব। এই চব মাছ চব দেখিলে এই মাছ উঠলে চব আমাৰ এটা কি মাছ হয় নাৰো মাছ আৰু এইফালে আছে আমাৰ এইটো লেখক মাছটো ধৰ কি হ'ব মানুহটো গৈ আছে যে টান এ মানুহ গুচি গ'লি তো মই দেখা পাইছো দেই ইয়াত মাছ চাব দেই কিমান মাছ চলে এই চব মাছ পুৰা আছে এইখিনি দেখিলে মাছ তো মাছ যে বহুত ধুনীয়া মাছ লাগে দেই সেইবিলাক চবফালে বৰশী টোপা মানুহে আছে এইফালে নাও লৈ মাছ ধৰিছে নাহিলে বৰশীটোৰ আটা অকণমান লগাই আৰু এইটো আমাৰ কিনা বজাৰৰ বৰশীটো নহয় বজাৰৰ বৰশীটো হ'লে নুফুটে বোলে একদম সৰু এইটো যিটো কি বুলি কয় কলমৰ ৰিফিলৰ ওচৰত যে যিটো স্প্ৰিং থাকে স্প্ৰিংটোৰ পৰা বনাই লৈছে নিজে বনাব লাগে বোলে সেই বৰশীটো বনাই লৈ আকৌ একদম পাতলা ৰছীয়ে হয় সেই ৰছীটো লৈয়ে হেৰি কৰিছে তেতিয়াহে লাগিছে এনেকৈ ডাঙৰ বৰশীটো হ'লে নাখাব মানে বৰশীটো একদম মিহি বৰশী আৰু কিমান ধুনীয়া মাছ এঘণ্টামান থাকিলে 1 কেজি 2 কেজি ধৰি লয় আৰু বৰশী পেলোৱা ষ্টাইলটো চাওক কিমান ধুনীয়াকৈ পেলায় লাহে গৈ থাকে তো আমাৰ ঘৰত যেনেকৈ আমি টোপাই থকা ৰখি থাকিবলগীয়া এজনীৰ কাৰণে এনেকুৱা নহয় মাছটো ভালছে নাই দেখা কিন্তু মাছ একদম বহুত ধুনীয়া মাছ দেই গুচি গ'ল এইয়া আকৌ এজনী উঠিলে চব এইজনী মাছজনী চব দেখিছে নাই এইজনী চব আকৌ এজনী উঠিলে বহুত ধুনীয়া মাছ তাজা মাছ খাই খুব ভাল লাগিব দেই এইখিনি মাছ ফ্ৰাই কৰি দিলে হ'ব একো কৰিব নালাগে আমাৰ এখেতে কি হ'ল নোৱাৰিছ তই ই পুঠি মাছ এজনী তুলিলে অকল আহিলেতো ন নাই মাছ ডাঙৰ মাছ আছে ডাঙৰ মাছো উঠে ন তেতিয়া কিমান আধা কেজি মান উঠি যায় ন অঁ তো ডাঙৰ মাছো উঠি যায় কিন্তু আমাৰ বজাৰৰ বৰশীটো নহয় এইটো বেলেগ বৰশী নিজে বনাবলগীয়া হৈছে মাছ আছে ইমানে মাছ ন কিমান মাছ ক'ব নালাগে দেখিলে আপোনালোকে ভালছে ইয়াত ভিডিঅ'ত নেদেখিব পাৰে ইয়াত একদম পূৰা খেলিয়ে থাকে মাছখিনি এইফালে চব এইবোৰ দেখিছা নাই চব মাছ ধৰা মানুহে আমাৰ হেলুৱে লগাব বিচাৰিছে নেকি তো আমাৰ কামো এতিয়া হেৰি হৈ গৈছে কাম কৰিব লাগে এতিয়া আমি ইয়াতে ঘপককৈ ভাত খাব আহিছিলোঁ তেতিয়া মানে হেৰি কৰিলোঁ ঘপককৈ মানে কি হ'ল অকণ মাছ ধৰা দেখিলোঁ যে কেনেকৈ ঘপককৈ আহিলোঁ আমি অকণ চাই যাওঁচোন আৰু মাছ ধৰা এটামান ধৰি চাওঁ বুলি মই এজনী ধৰি দিওঁ বাৰু আমাৰ ৰুমটো এইটো চক ওচৰতে আছে এইটো আমাৰ টয়লেট চিষ্টেমটো দেখিছা নে কি মজা অট'মেটিক আমাৰ খেতে ধৰি যায় অলপ দে কাইলৈ আমি আহিব লাগিব মাছটো পাবলৈ আজি কাম কৰি আছো যে সেইকাৰণে মানে সময় পোৱা নাই নহ'লে একদম সময় থকা ভাল একদম মাছ ধৰি গুচি গ'লো এতিয়া তো গাইছ আজি ভিডিঅ'টো ইমানতে হ'ব নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তো বাই বাই